পলিটিক্স আৰু পলিটিচিয়ান কিমান নিকৃষ্ট হ'ব পাৰে এইটো এবাৰ দেখাই দিলে আম আদমি পাৰ্টিৰ দলে। অৰ্থাৎ ৰাঘৱ চদ্দা, যিটো বৰ্তমান সময়ত সকলোৰে নামে মুখে মুখে চলি থকা এটা পৰিচিত নাম। ৰাঘৱ চদ্দা হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। তেওঁ আম আদমি পাৰ্টিক প্ৰতিনিধিত্ব কৰে ৰাজ্যসভাত। তেওঁক বৰ্তমান সময়ত ডেপুটি লিডাৰ পদৰ পৰা আঁতৰাই অশোক মিত্ৰলক নতুন ডেপুটি লিডাৰ হিচাপে মনোনীত কৰিবৰ বাবে আম আদমি পাৰ্টিৰ উপৰোক্ত নেতাসকলে নিজেই ছেক্ৰেটেৰিয়েটলৈ লেটাৰ লিখিছে। এইটো কি হ'ব পাৰে, ইয়াৰ কাৰণ কি হ'ব পাৰে? ৰাঘৱ চদ্দা যিজনে মাত মাতিছিল এয়াৰপৰ্টত চলি থকা সেই দামী দামী বস্তুবোৰৰ ওপৰত, অৰ্থাৎ 100 টকীয়া পানী বটল, 250 টকীয়া চাহ, তেওঁ মাত মাতিছিল লিংকিট 10 মিনিটছ ডেলিভাৰী স্কেম, অৰ্থাৎ 10 মিনিটত যেতিয়া কোনোবা এজন ডেলিভাৰী ল'ৰাই ডেলিভাৰী দিবলৈ যায়, সেইটো এটা ইম্পচিবল টাস্ক, যিটোত সেই ডেলিভাৰী দিয়া বয়জনৰ লাইফটো তেওঁ নিজৰ হাতৰ মুঠিত লৈ যাবলগীয়া হয়। তাৰ পাছতে তেওঁ মাত মাতিছিল জইণ্ট একাউণ্ট, দম্পতীহালৰ যিটো জইণ্ট একাউণ্ট, তাৰ টেক্স ৰিটাৰ্ণৰ ওপৰত তেওঁ মাত মাতিছিল। তাৰপিছতে ভাৰতবৰ্ষত ক্ৰিপ্টো যিটো টেক্স হয় সেইটো লিগেল হয়, কিন্তু ক্ৰিপ্টোৰ যিটো ট্ৰেডিং বা এনেকুৱা যিটো ক্ৰিপ্টোৰ ব্যৱস্থা সেইটো ইলিগেল ধৰণে অপাৰেট কৰা হয়, তাৰ বিষয়ে তেওঁ মাত মাতিছিল। এয়াৰ পলিউশ্যন এণ্ড ফাৰ্মাৰ ইছ্যুজৰ ওপৰত তেওঁ মাত মাতিছিল। তাতোতকৈ ডাঙৰ 28 দিনীয়া ৰিচাৰ্জৰ যিটো স্কেম সেইটোৰ ওপৰত মাত মাতিছিল। অৰ্থাৎ আমাৰ টেলিকম কোম্পানীবিলাকে 28 দিনৰ ৰিচাৰ্জটো কৰাই 1 বছৰত 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰাইছিলে আমাৰ পৰা, তাৰ ওপৰত তেওঁ মাত মাতিছিল। এই সকলোবিলাক কাম সাধাৰণ জনতাৰ বাবে কৰিছিল, আপোনাৰ মোৰ দৰে সাধাৰণ ব্যক্তিসকলৰ বাবে। ইয়াত আপোনাৰ মতামত কি নিশ্চয়ভাৱে জনাব। তেওঁৰ আম আদমি পাৰ্টিৰ যি পৰিচয়, সেই পৰিচয় দাঙি ধৰাত ক'ৰবাত নহয় ক'ৰবাত আঁতৰি গৈছিলে নেকি? নহবা কেজৰিৱাল বৰ্তমান সময়ত থকা জেলত তেওঁৰ ওপৰত, তেওঁৰ যি জেলৰ পৰা ওলাই অহাৰ কাৰ্য, তাৰ ওপৰত তেওঁ মাত মতা নাছিলে, সেইটোও হ'ব পাৰে নেকি? নহবা এইটো আম আদমি পাৰ্টিৰ নেতাসকলৰ, অন্য নেতাসকলৰ ক্ষোভ বা ভয় হ'ব পাৰে নেকি? তেওঁলোকে এই কম বয়সীয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্টজনে তেওঁলোকক অভাৰটেক কৰিব পাৰে নেকি? নে বিৰোধী পক্ষ বিজেপিৰ এটা চাল? ইয়াৰ বিষয়ে মতামত কি আপোনাৰ নিশ্চয়ভাৱে জনাব।